হাই ফ্ৰেণ্ডছ, এয়া আমাৰ কেইফালে বানপানী হৈছে। এয়া আমাৰ ফাৰ্ম ডুবি গৈছে বানপানীত। এনেকুৱা বানপানী আমি এইখিনি ডাঙৰ হ'লেও আহি এতিয়ালৈকে দেখাই নাছিলোঁ। দুটা নদীৰ পানী সম্পূৰ্ণ আমাৰ ঘৰৰ এইফালে গুচি গৈছে, আমাৰ গাঁৱৰ মাজেৰে গুচি গৈছে। আমাৰ গাঁৱৰ মানুহ থকা অসুবিধা হৈ গৈছে, ৰাস্তা ঘাট ভাঙি গৈছে। সম্পূৰ্ণ আমাৰ গাঁওখন পানীৰ তলত ডুবি গৈছে। পথাৰৰ কঠীয়া খেতি বাতি সকলো নষ্ট হৈ গৈছে, পুখুৰীৰ মাছ গুচি গৈছে, ফিচাৰী পূৰা বুৰি গৈছে। আমাৰ এনেকৈ বহুত গাঁওখনৰ বিশেষ বহুত ক্ষতি হৈছে। বিশেষকৈ চৰকাৰক অনুৰোধ জনাইছোঁ যে কিবা আৰ্থিক সাহাৰ্য দি আমাৰ গাঁওখন উদ্ধাৰ কৰক, নহ'লে গাঁওখন সম্পূৰ্ণ পানীৰ তলত গুচি যাব। আজি 4-5 দিন নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হোৱাৰ ফলত বহুত ক্ষতিৰ সন্মুখীন হৈ গৈছোঁ। আপোনালোকে চোৱা, ইয়াৰ পুখুৰী সম্পূৰ্ণ পানীৰ তলত গুচি গৈছে। পাপাটা গেছে মাছ সব গেল পাপা এই থাকাকেইটা এইবাৰ চাব জাল এখন লৈ আহো। জাল জাল ভালকে ধৰবি। মাছ মাৰা মানুহে মাছ খাই দিলেহে মাৰিব। ইফালে যাবা সাধ্য হয় নাই বোলে ইফালে লগৰ নৰা ভাই যাবা ভাই মই